নমস্কাৰ বন্ধুসকল, মই শ্ৰী ৰূপতিম নাথে মোৰ আগৰ ভিডিঅ'সমূহত বিজ্ঞানসন্মত গোহালি, বিজ্ঞানসন্মত ঘাঁহনি, আদৰ্শ গাখীৰতী গাই গৰুৰ বয়স কেনেদৰে নিৰ্ধাৰণ কৰিব পাৰি আদি বিষয়সমূহৰ উপস্থাপন কৰিছিলোঁ। এখন নতুন ডায়েৰী ফাৰ্মৰ ক্ষেত্ৰত এই বিষয়সমূহৰ ব্যৱস্থা কৰাৰ পাছত মোৰ মতে আহিব লগা বিষয় হৈছে আহাৰ নিয়ন্ত্ৰণ বা ৰেচন বেলেঞ্চ পদ্ধতি। ডায়েৰী ফাৰ্মৰ লোকচানৰ এটা প্ৰধান কাৰণ হ'ব পাৰে আহাৰ নিয়ন্ত্ৰণ কৰিব নজনা। এই আহাৰ নিয়ন্ত্ৰণ পদ্ধতিৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব। ডায়েৰী ফাৰ্মৰ আহাৰ নিয়ন্ত্ৰণ এটা বৰ গুৰুত্বপূৰ্ণ বিষয়, কাৰণ প্ৰতিদিনৰ খৰচ গাইৰ আহাৰতেই সোমাই থাকে। গাইৰ গাখীৰত যিমান উপাৰ্জন হ'ব, আহাৰত যদি তাতোকৈ বেছি খৰচ হয়, তেতিয়া আমি লোকচানৰ সন্মুখীন হ'ম। আকৌ গাইজনীৰ ওজনৰ অনুপাতে আৰু গাখীৰ দিয়া অনুপাতে আহাৰ নাপায়, তেতিয়া পুষ্টি নাপাব, পুষ্টি নাপালে গাখীৰ কমিব, ৰোগ প্ৰতিৰোধ ক্ষমতা কমিব, বেমাৰী হ'ব, শেষত গৈ ডায়েৰী ফাৰ্মখনেই নাথাকিবগৈ। গতিকে সঠিক পুষ্টি পোৱাটো অতি দৰকাৰী। গৰুৰ প্ৰধান আহাৰ হ'ল ঘাঁহ। ফ্ৰীকৈ বছৰৰ 365 দিনেই ঘাঁহ পাবৰ ব্যৱস্থা মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ। ডায়েৰী ফাৰ্মৰ বাবে গাইৰ আৰু দুবিধ মুখ্য আহাৰ হ'ল শুকান ঘাঁহ বা খেৰ আৰু দানা। পানীৰ প্ৰয়োজনীয়তা আপোনালোকে নিশ্চয় জানেই। দানা বিভিন্ন সামগ্ৰী মিলাই ঘৰতেই প্ৰস্তুত কৰিব পাৰি। তাৰ বাবে ঘেঁহুৰ ভুচি বা চাপৰ, চাউলৰ মল, মাকৈ, ৰহৰ দালি, বুটৰ দালি, মাটিমাহৰ বাকলি, বুট, বাদামৰ খলিহৈ, নিমচিট খলিহৈ, তিলৰ খলিহৈ, সৰিয়হৰ খলিহৈ আদিৰ প্ৰয়োজন হয়। এই সামগ্ৰীসমূহৰ দুয়োবিধ সহজে পোৱা যায় আৰু কিছুমান গোটাবলৈ খৰচী হৈ পৰে। গতিকে বজাৰত কিনিবলৈ পোৱা কনচেনট্ৰেট ফিড বা কেটেল ফিড খুওৱাটোৱে বৰ্তমান সহজ মাধ্যম হৈ পৰিছে। কেটেল ফিডবোৰ হৈছে প্ৰায় চক পেঞ্চিল আকৃতিৰ। এই কেটেল ফিড বা পশু আহাৰ প্ৰস্তুত কৰোঁতে প্ৰথমে গৰুৰ পুষ্টিকৰ সামগ্ৰীসমূহ গুড়ি কৰি পানীৰ ভাপত সিজাই চক পেঞ্চিলৰ দৰে সৰু সৰুকৈ আকৃতি দি গাইৰ বাবে বজাৰত আগবঢ়োৱা হয়। অসমৰ বাহিৰে আন কিছুমান ৰাজ্যত গাখীৰৰ সমবায় সমিতি, ইউনিয়ন বা ফেডাৰেশ্যন প্লান্টৰ কেটেল ফিডো বজাৰত উপলব্ধ হয়। অসমত বিভিন্ন ব্ৰেণ্ডৰ কেটেল ফিড পোৱা যায়। আপোনালোকে দানা মানে কেটেল ফিডৰ ভাল ব্ৰেণ্ড এটাৰ বাছনি কৰি ব্যৱহাৰ কৰিব পাৰে। এতিয়া আহোঁ এই ঘাঁহ, খেৰ, দানা, পানী আদি কি পদ্ধতিৰে ব্যৱহাৰ কৰিব। বিজ্ঞানসন্মত ৰেচন বেলেঞ্চৰ এই পদ্ধতিত গাইজনীৰ ওজন প্লাছ গাখীৰৰ অনুপাতে দানা, পানী, ঘাঁহৰ ব্যৱহাৰ কৰা হয়। প্লাছ গাখীৰ বোলোতে গাখীৰৰ বাবে কেটেল ফিডৰ এটা জোখ আছে, সেই জোখটো মই পিছলৈ কৈ আছোঁ। বৰ্তমান গাইজনীৰ বাবে গাইজনীৰ ওজন অনুসৰি দিয়া যি আহাৰ পাতি, তাৰ বাবে মনত ৰাখিব লগা প্ৰথম কথাখিনি হ'ল 5 লিটাৰ গাখীৰ দিয়া গাইজনীৰ মুঠ ওজনৰ 2% দানা, ঘাঁহ, খেৰ আদি খুৱাব লাগে। 15 লিটাৰৰ ওপৰত গাখীৰ দিয়া গাইজনীৰ মুঠ ওজনৰ 2.5% দানা, খেৰ, ঘাঁহ খুৱাব লাগে। আৰু 25 লিটাৰৰ ওপৰত গাখীৰ দিয়া গাইজনীৰ মুঠ ওজনৰ 3% দানা, ঘাঁহ, খেৰ খুৱাব লাগে। আকৌ মহক ওজনৰ 3% বা 3.5% আহাৰ দিব লাগে। এতিয়া গৰুজনীৰ ওজনৰ 2%, 2.5% বা 3% আহাৰ দানা, ঘাঁহ, খেৰ আদি কি ধৰণেৰে ভগাই খুৱাব। ধৰি ল'লোঁ গাইজনীয়ে 15 লিটাৰ গাখীৰ দিয়ে। 15 লিটাৰ গাখীৰ দিলে গাইজনীৰ মুঠ ওজনৰ 2.5% আহাৰ দিব লাগে। গাইজনীৰ ওজনৰ যি 2.5% হিচাপে ওজনখিনি পাব, সেই পৰিমাণটোক সমানে 3 ভাগ কৰি তাৰ এভাগ অৰ্থাৎ 3 ভাগৰ এভাগ দিব লাগে কেটেল ফিড। বাকী থাকিব 2 ভাগ। এই 2 ভাগটোক একেলগে 1 ভাগ বুলি ধৰি লৈ আকৌ 3 ভাগে ভগাব লাগে। ইয়াৰ 3 ভাগৰ 2 ভাগ শুকান ঘাঁহ বা খেৰ খুৱাব লাগে। বাকী থাকিব যি এভাগ, সেই এভাগ ঘাঁহ দিব লাগে, অৰ্থাৎ কেঁচা ঘাঁহ দিব লাগে। এইখিনিতে মন কৰিব লগা কথা হ'ল কেঁচা ঘাঁহৰ যিটো ভাগ আমি পাওঁ, তাক ওজনলৈ সলনি কৰোঁতে দেখা যায় যে ওজন মাত্ৰ 2 কেজি, 2.5 কেজি বা 3 কেজিমান পাওঁ। এই 2 কেজিৰ পৰা 3 কেজিলৈ পোৱা এই দ্ৰব্যখিনি হ'ল গৰুৰ পুষ্টিৰ বাবে হিচাপত ধৰা গোটা দ্ৰব্য। যেনেকৈ খেৰখিনি, কেটেল ফিডখিনি গোটা দ্ৰব্য। কেঁচা ঘাঁহত যিহেতু সৰহখিনি পানী থাকে, গতিকে হিচাপত পোৱা 1 কেজি ঘাঁহৰ বাবে কেঁচা ঘাঁহ ল'ব লাগিব 10 কেজি। অৰ্থাৎ 2.5 কেজি যদি আমি পাওঁ, তেতিয়া কেঁচা ঘাঁহ হ'বগৈ 25 কেজি। 3 কেজি মানে হ'বগৈ 30 কেজি। এই বিজ্ঞানসন্মত পদ্ধতি
সহজে বুজিবলৈ মই এজনী 15 লিটাৰ গাখীৰ দিয়া 300 কেজি ওজনৰ গাইক আপোনালোকৰ সন্মুখত দেখাব খোজোঁ। গাইজনীৰ মুঠ ওজন যদি 300 কেজি হয় 15 লিটাৰ গাখীৰ দিয়াৰ বাবে 300 কেজিৰ বিপৰীতে হ'বগৈ 2.5% আহাৰ, অৰ্থাৎ 300 কেজি ওজনৰ 2.5%হে আমি আহাৰ গৰুজনীক যোগান ধৰিব লাগে প্ৰতিদিনে। 300 কেজিত 2.5% ইকুৱেল হ'ব 7.5 কেজি, অৰ্থাৎ 7.5 কেজি। 300 কেজি ওজনৰ 2.5% হ'বলৈ হ'লে আমি যদি ওজনলৈ সলনি কৰোঁ তেতিয়া হ'ব 7.5 কেজি। 7.5 কেজিক 3 ভাগ কৰিলে আমি পাম 1 ভাগত 2.5 কেজি মানে 2.5 কেজি। এতেকে ওজন অনুসৰি দিব লগা কেটেল ফিড হ'ল 2.5 কেজি। এতিয়া 7.5 কেজিৰ পৰা যদি 2.5 কেজি আমি মাইনাছ কৰোঁ তেতিয়া থাকিবগৈ 5 কেজি। 5 কেজিক যদি আকৌ আমি সমানে 3 ভাগ কৰোঁ তেতিয়া পাম আমি 1.6666 পামগৈ, অৰ্থাৎ কেজি পামগৈ। ইয়াক যদি আমি দুগুণ কৰোঁ, অৰ্থাৎ খেৰৰ বাবে যি আমি যে কৈছিলোঁ যে 2.5% হ'ব, 2.5%ক আমি 7.5 কেজি পাম। 7.5 কেজিক আমি যদি সমানে 3 ভাগ কৰোঁ তাৰে এভাগ হ'ব 2.5 কেজি কেটেল ফিড। এই 2.5 কেজি কেটেল ফিড আমি মাইনাছ কৰিব লাগিব 7.5 কেজিৰ পৰা, আৰু 7.5 কেজিৰ পৰা 2.5 কেজি মাইনাছ কৰিলে পাম 5 কেজি। এই 5 কেজিক যদি সমানে 3 ভাগ কৰোঁ তেনেহ'লে 5 কেজি এটা গোটা কৰি আকৌ ল'ব লাগিব, অৰ্থাৎ আগৰ ভাগটো বাদ দি কেটেল ফিডৰ ভাগটো বাদ দি 7.5 কেজিৰ পৰা 2.5 কেজি বাদ দিয়াৰ পিছত যি 5 কেজি পাম সেই 5 কেজিক আকৌ গোটা হিচাপে এটা 1 বুলি ধৰি লৈ সমানে 3 ভাগ কৰিব লাগিব, আৰু 3 ভাগ কৰিলে এভাগত পাম 1.6666 কেজি। এই 1.6666 কেজিক দুগুণ কৰিব লাগিব, আৰু দুগুণ কৰিলে পাম 3.33 কেজি খেৰ, অৰ্থাৎ 5 কেজি 3 ভাগৰ 2 ভাগ ল'ব লাগিব আমি খেৰ 3.3333 কেজি খেৰ। এই 5 কেজি আকৌ 3 ভাগৰ এভাগ হ'লে হয় 1.6666 কেজি। এই 1.6666 কেজি হয়গৈ কেঁচা ঘাঁহৰ গোটা দ্ৰব্য। 1 কেজি গোটা দ্ৰব্য কেঁচা ঘাঁহৰ বিপৰীতে আমি সেউজীয়া কেঁচা ঘাঁহ ল'ব লাগে 10 কেজি, গতিকে পৰিমাণ হ'বগৈ 16.6666 কেজি। গাইজনীৰ গাখীৰৰ প্ৰয়োজনীয়তাৰ বাবে আপোনালোকে মনত ৰাখিব লগা কথাটো হৈছে 1 লিটাৰ গাখীৰৰ বিপৰীতে কেটেল ফিড দিব লাগে 400 গ্ৰাম, গতিকে 15 লিটাৰত হ'বগৈ প্ৰায় 6 কেজি। কেটেল ফিড দিব লগা পৰিমাণ হ'বগৈ 6 কেজি প্লাছ 2.5 কেজি ইকুৱেল 8.5 কেজি। গতিকে গৰুজনীক দিব লগা আহাৰৰ তালিকাখন এই বিজ্ঞানসন্মত ৰেচন বেলেঞ্চ বা আহাৰ নিয়ন্ত্ৰণ এই পদ্ধতিৰ দ্বাৰা আমি পাওঁ যে কেটেল ফিড হ'বগৈ 8.5 কেজি, খেৰ হ'ব 3.33 কেজি, কেঁচা ঘাঁহ হ'ব 16.6666 কেজি। ইয়াৰ উপৰিও ক্লিনিকেল নহয় সাধাৰণ যিখিনি মিনাৰেল মিক্সাৰ, যিবোৰ মিনাৰেল মিক্সাৰ সেই খনিজ লৱণৰ পাউডাৰ দিনেও দিব লাগে আমি 50 গ্ৰাম। প্ৰটিনযুক্ত খাদ্য যেনে খলিহৈ, এজলা, মাহজাতীয় শস্য দিব নোৱাৰিলে আমি বাইপাছ প্ৰটিন পাউডাৰ দিব লাগে। আকৌ গাইজনীৰ পোৱালি জগাৰ লগে লগে কেটেল ফিড সৰহকৈ আমি দিব নালাগে, কেঁচা ঘাঁহসমূহ দিব লাগে, জোখমতে খেৰ দিব লাগে। যেতিয়া গাইজনীৰ গাখীৰ গৰমলৈ নাফাটিব, অৰ্থাৎ বেচিব পৰা হ'ব, তেতিয়া ক্ৰমান্বয়ে 1 কেজি 2 কেজি 3 কেজি 4 কেজি এনেদৰে বঢ়াই নিৰ্দিষ্ট জোখলৈ লৈ যাব লাগে। কেটেল ফিডসমূহ পানীত তিয়াই দিব নালাগে। এই দানাসমূহ যিহেতু আগতীয়াকৈ পানীৰ ভাপত সিজোৱা থাকে, গতিকে যদি আমি পানীত ভিজাই খুৱাওঁ তেতিয়া গেছ হোৱাৰ সম্ভাৱনা থাকে। গতিকে শুকানে খাবলৈ দিলে আমি গাইজনীৰ পৰা অধিক লাভৱান দেখিব পাওঁ বা গাইজনীৰ বাবে ভাল। হিচাপ অনুসৰি যিখিনি দানা হয় সেইখিনি দিনটোত 2বাৰ বা 3বাৰত আমি ভগাইও দিব পাৰোঁ। অসমৰ প্ৰায় ফাৰ্মসমূহত আমি দেখা পাওঁ যে ঘেঁহুৰ ভুচি বা চাপৰৰ ব্যৱহাৰ বেছিকৈ কৰা দেখা যায়। কেটেল ফিড ব্যৱহাৰ কৰিলে চাপৰ কেৱল এজলা খুৱাওঁতে বা মিনাৰেল মিক্সাৰ খুওৱা আদিত ব্যৱহাৰ কৰিলেই হৈ যায়। চেনি হৈছে সৰল কাৰ্বহাইড্ৰেট আৰু চাপৰ হৈছে জটিল কাৰ্বহাইড্ৰেট। অকল যদি আপোনালোকে চাপৰকে খুৱায় আমি সুদা ভাত বা ৰুটি খোৱাৰ দৰে শক্তি পায়। আমি সুদা ভাত বা ৰুটিৰ লগত যদি চব্জি দালি আদি নাখাওঁ তেনেহ'লে যেনেদৰে আমি পুষ্টিখিনি নাপাওঁ, তেনেদৰে অকল চাপৰ খোৱালে গৰুৱে পুষ্টিখিনি নাপায়গৈ, কেৱল শক্তিহে পায়।
জোখ অনুসৰি পোৱা খেৰ আৰু ঘাঁহখিনি একেবাৰে সিচকৈ নহ'লৈ অনিষ্ট কৰিব নোৱাৰাকৈ চুটি চুটিকৈ কাটি ঘাঁহ খেৰ দুয়োটা একেলগে মিলাই দিনটোত দুবাৰ খুৱাব লাগে। দানা ঘাঁহ খেৰ আদি যিহেতু শুকানে খাব, গতিকে পিয়াহ লাগিলেই বা মন গ'লেই খাব পৰাকৈ 24 ঘণ্টাই উপলব্ধ হোৱাকৈ পানীৰ ব্যৱস্থা কৰিব লাগে। যদি আপোনালোকে কেঁচা ঘাঁহৰ ব্যৱস্থা কৰিব নোৱাৰে, তেনেহ'লে 10 কেজি কেঁচা ঘাঁহৰ বিপৰীতে 1 কেজি কেটেল ফিড দিব পাৰে। গতিকে 30 কেজি কেঁচা ঘাঁহৰ বিপৰীতে 3 কেজি কেটেল ফিড দিব পাৰে। মই পাৰ্ট 2 ভিডিঅ'টোত কৈছিলোঁ যে আধা কঠা মাটিৰ ঘাঁহৰ খেতি কৰিলে 2019 চনৰ এই সময়খিনিত প্ৰায় 75 টকা আমি ৰেহাই কৰিব পাৰোঁ, খৰচৰ পৰা ৰেহাই কৰিব পাৰোঁ। অৰ্থাৎ আপোনালোকে বুজিব পাৰিছে, এতিয়া নিশ্চয় বুজিব পাৰিছে যে 30 কেজি কেঁচা ঘাঁহৰ বিপৰীতে 3 কেজি কেটেল ফিড হ'বলৈ হ'লে প্ৰায় 65 টকাৰ পৰা 75 টকা বৰ্তমান খৰচ হয়। গতিকে আধা কঠা মাটিৰ ঘাঁহ লগালে সেই 65 টকাৰ পৰা 75 টকা এই ঘাঁহখিনি দাম, কেটেল ফিডৰ দাম আমি ঘাঁহৰ পৰা ৰেহাই কৰিব পাৰোঁ। বন্ধুসকল, ডায়েৰী ফাৰ্মৰ দ্বাৰা লোকচানৰ সন্মুখীন নহৈ লাভৱান হোৱাৰ আশাৰে অসমত যেনে শ্বেত বিপ্লৱৰ সূচনা হয় তাৰ কামনাৰে ডায়েৰী ফাৰ্মৰ নতুন নতুন বিষয়ৰ উপস্থাপনৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। জয় আই অসম, জয় হিন্দ।